আজি আমি যাই আছোঁ খেলিবলৈ। হয়, আমাৰ হোষ্টেলত চলি আছে ক্ৰিকেট খেলিম আজি একদম পুৰা মানে হাই লেভেলৰ খেলা হ'ব যাই আছে। আৰু এইবাৰ আমি প্ৰত্যেকবাৰ আমি 5th চেমে জিকোঁ, এইবাৰ 5th চেমে জিকিম আমি নিশ্চয় জিকিম। হয়নে নাই? হয় হয়। চাই থাকক আপোনালোকে, আগন্তুক সময়ত খেলাবিলাক দেখাই আছোঁ আপোনালোকক আগতে যাই কিনে চাই থাকক। হয় এইখিনি। আৰু এইফালে ৰেডি হৈ আছে চবে খেলাৰ কাৰণে। তো আমি চবে যাই আছো। নাজিমুল, কি হ'ল তোমালোকৰ টিম ৰেডি না? পাৰিবা না টক্কৰ দিবা আমাৰ? চেষ্টাটো কৰিবা, কিন্তু মানে কেনে লাগি আছে? এইটো তোমাৰ ছেকেণ্ড হ'ব না হোষ্টেলত? অঁ ছেকেণ্ড টাইম। অঁ পিছে আগৰবাৰ কোনে জিকিছিল জানা না? একচুৱেলি দাদা মই আগৰবাৰ ফ্ৰেছাৰ্ছৰ পিছত আহিছোঁ তো ভালকৈ গম নাপাওঁ। আৰু এইফালে দেখা পাইছে আমি বন্ধু কেইজনে মিলি এটা ষ্ট্ৰেটেজি বনাই আছোঁ খেলাৰ কাৰণে। আৰু আমাৰ হোষ্টেলৰ আমি প্ৰত্যেকটো মেচেই বহুত নিয়মীয়াকৈ খেলোঁ। এইটো টিমৰ লগত আমাৰ জিকাটো নিশ্চিত। ইয়াৰ নেক্সট টিমে যাতে আমাক চাই মানে ভয় পায়, এইটোৱে আমাক লাগে। ব্লা 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 ধৰবা তো তাতে হাগি দিলোঁ, নোৱাৰিলোঁ মানে আউট গ'লোঁ, মানে ফুল টছ বলত আউট গ'লোঁ। তো এতিয়া ফাইনেল মেচ হ'ব। এতিয়া আমি দুজন অপেনাৰ যাব বুলি ভাবছোঁ, তো এতিয়া যাম। বেষ্ট অফ লাক। মই নথৈ আনন্দিত হ'ম যদি আজি আবু চাইডে এটা 6 মাৰে আৰু ভালকৈ পাৰফৰ্ম কৰে, কাৰণ আমি এটা বেলেগ ষ্ট্ৰেটেজিত খেলি আছোঁ যে এজনে টিক টাক খেলিব আৰু এজনে মাৰি খেলিব। আমি মাৰি খেলা প্লেয়াৰটো ফাৰদিনটো আপোনালোকে জানে পাৱাৰ হিটাৰ হয়, হিটমেনৰ দ্বিতীয় অৱতাৰ বুলি ক'ব পাৰি। আৰু আমাৰ আবু চাইডেও কম নহয়, ডিফেন্স কৰিব আজি আবু চাইডে আমি ডিফেন্স চাম। ফাইনেল মেচ ইয়ৰ পাৰফৰ্ম হয়। তো ইফালে আহিছে নুৰজামান, মানে আউট হৈ আহিল, মানে গোটেই 6 বাৰ খেলি আহিছে, লাষ্ট 2 বলত মানে আউট গ'ল। ভাল খেলিছে, ভাল পাৰফৰ্ম কৰিছে, ৱেল প্লেড। ডিফেন্স খেলিম, কিন্তু মানে ফাৰদিন মিছ প্ৰব্লেমৰ কাৰণে ফাৰদিনৰ আৰু মোৰটো জোৰাটো ভাঙি গ'ল। ভাবিলোঁ এতিয়া বেলেগটো মাৰিব নোৱাৰে, নুপুৰা আউট হৈ গ'ল, সেইকাৰণে ভাবিলোঁ অলপ মাৰি খেলোঁ। মাৰি খেলাতে ভালেই ৰান হ'ল, 6 অভাৰ খেলিলোঁ। আৰু আপোনালোকে চাই থাকিব, আমি এতিয়া বল কৰিম ইয়াৰ পিছতে, চাই থাকিব। আপোনালোকে চাব পাৰে আমাৰে দ্বিতীয় টিম, আমাৰ 5th চেমৰ দ্বিতীয় টিমৰ খেলা আৰম্ভ হ'ব। আৰু আমাৰ দ্বিতীয় টিমৰ কেপ্টেইন ইফালে আহা। দ্বিতীয় টিমৰ কেপ্টেইন আহা, কোন আছে? অমৃত। এইটো আমাৰে টিম হয়, আমাৰে বি টিম হয়, আমাৰে 5th চেমৰ টিম হয়। আৰু আমি ফুল ছাপোৰ্ট থাকিব আমাৰ অমৃতলৈ। আমাৰ এইটো দ্বিতীয় টিমৰ কেপ্টেইন হয় অমৃতে কিছু কথা ক'ব, অলপ আপুনি জানি লওক। এতিয়া আমাৰ খেলবা ওলাইছে ফিল্ডত, এই আমাৰ টিমগিলা বহুত ৰেডি হৈ আছে, বলিং প্ৰেক্টিচ কৰি আছে। এতিয়া অলপ পিছতে খেলা হ'ব। থাৰ্ড চেমক কেনেকৈ পেলিব, মানে কেনেকৈ হাৰাবা? Just like the street lights lit this town, like a fire in a blaze, gotta burn it down. Can't be afraid to leave this out. We got this. এতিয়া আমাৰ দ্বিতীয় ৰন আৰম্ভ হ'ব আৰু আপোনালোকে চাই থাকিব আমাৰ দ্বিতীয়খন ৰন। আৰু আমাৰ আবু চাইডেও আহিব এতিয়া, লগ টাইম বেলেগক দিম। এতিয়া আমাৰ ফাৰ্ষ্ট অভাৰ, মই কেপ্টেইন হিচাপে মই বৰ্তমান মানে আমাৰ ফাৰ্ষ্ট অভাৰটো প্লেনিং মতে আমি নুপুৰক দিবলৈ চেষ্টা কৰিম। আৰু নুপুৰে ভাবিছোঁ আজি পিচ কণ্ডিশ্যনো ভাল আছে, হাৰ্ড আছে, বাউন্সি হয়, আৰু নুপুৰ হাইটৰ আজি পূৰা প্ৰফিট উঠাব পাৰিব। আৰু নুপুৰ আহোঁ, নুপুৰ আহা, তোমাৰ ইণ্টাৰভিউ হ'ব। তোমাক আজি ফাৰ্ষ্ট অভাৰ দিবলৈ বিচাৰিছোঁ, তোমাৰ ফিল কেনে লাগিছে? মানে বাউন্সি মই আশা কৰোঁ মই মানে কেপ্টেইনৰ মানে ভৰসাত যাতে মই ভালদৰে চেঁচা পানী নাঢালা। চেষ্টা কৰি নাঢালোঁ, এইটোৱে মই